Hi, hello, namaskar and welcome back to my YouTube channel. So, আজি মই কাকো roast নকৰো দেই, ভয় খাব নালাগে টিকটকাৰসকল। So, আমি আজি যাম জুবিনদাৰ ঘৰত। সকলোৱে হিয়াৰ নামত জুবিনদাৰ ঘৰত আমি যাম। So, মোৰ লগত আছে আজি মোৰ লগৰ কলেজৰ ফ্ৰেণ্ড এটা আছে। এটা নহয় মানে দুটা আহিছে আৰু এজন আহি পালে। এজন হ'ল আমাৰ জুমন বৈশ্য। নামটো কি আছিল? ৰাহুল কলিতা ন? নে বৈশ্য হয়? ভিডিঅ'টো শেষলৈকে চাই থাকক জুবিনদাৰ ঘৰত গৈছোঁ বহুত ভাল লাগিব I'm just good at caring too much. Is it too much to ask that you be all mine? I never was good at sharing. I'm just good at caring too much. আমি আহি পালোঁ ফাইনেলি এতিয়াও বহুত দূৰ যাব আছে চ' মোৰ লগত আজি আৰু এটাক লগ পালোঁ এইজন দেখিছে নাই এইজনে আমাক লৈ যাব ভালকৈ চিনি পায় মানে জুবিনদাৰ ভাল ফ্ৰেণ্ড হয় কিন্তু এতিয়া গৈ আছোঁ চ' ব'লক জুবিনদাৰ ঘৰত যাই আছোঁ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই আৰু প্ৰথমে আমি জুবিনদাৰ জিম ক্লাবটো চাই লওঁ আহক চেনেল হয় তাৰ পৰা মোবাইলটো গাড়ী মই লৈ আহিছোঁ সিহঁতে শীতল পানী কিনিব গৈছে শীতল পানী আৰু যাই আছে আহি আছে এতিয়া সিহঁতে আহি আছে আহিছে দেখা পাইছে নে আপোনালোকে নাজানো কিন্তু আহি আছে চাই থাকো ভিডিঅ'টো বহুত ভাল লাগিব আমি নাজানো জুবিনদাক লগ পাম নে নাই কিন্তু পাম যেন লাগিছে ইয়াতে দুটা কুকুৰ বহি আছে ইয়াতে যাব ভয় লাগি আছে চব এটা লগ হৈ যাম সেইটো দেখা পাব পাৰে আৰু ইয়াতে শীতল পানী লৈ আহিছে দুইটাই খাই আছে এইখিনিতে এটা কথা জুবিনদাৰ ঘৰত গ'লো হয় কিন্তু জুবিনদাৰ ঘৰ সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ খুবেই দুখিত কাৰণ জুবিনদা নাছিলে সোমাব ওলাইছিলোঁ আমি বাট কুকুৰকেইটা খেদিলে কাৰণে আমি সোমাব নোৱাৰিলোঁ নেক্সট টাইম আহিলে জুবিনদাৰ ঘৰটো সম্পূৰ্ণ দেখাম বুলি আপোনালোকক কথা দিলোঁ এতিয়া কুকুৰকেইটাকে চাওক আৰু আমি জুবিনদাক লগ নাপালোঁ খুবেই দুখিত চ' আমি এতিয়া ঘৰতে যাওঁ চব আহিছিলোঁ চাফা চুফা হয় কিন্তু এতিয়া চব কলা মলা হৈ যায় আছোঁ চাব পাৰে আপোনালোক মিষ্টাৰ বিশ্ব অৱস্থা নাইকিয়া জুমন দাক চাব পাৰে এইটোতো সেনেকুৱা কালোৱা মালোৱা হৈ আহিছিল তাৰ সেয়া নাই তো আমি বহুত লেতেৰা হৈ গৈছোঁ এতিয়া যাওঁ আৰু